হেল্ল' গাইজ, আপোনালোকৰ আশীৰ্বাদত মই এখন টমটম লৈ চলাই আছোঁ। এখন প্ৰায় দিন হ'ল অলপ। এতিয়া আৰু এখন নতুন টমটম ল'বলৈ গৈ আছোঁ আপোনালোকৰ আশীৰ্বাদত। ব'লক টমটমখন দেখাই দিওঁ। নতুনকৈ লৈ আছোঁ। হিমন্ত মামাই চবকে দিছে পইচা, কিন্তু মই মোৰ নিজৰ কষ্টৰ ফলত লৈ আছোঁ এখন টমটম। এই টমটমখন দেখাই দিওঁ আপোনালোকক। এইখন কেনেকুৱা লাগিছে বাৰু ক'ব। ইয়াৰ দামটো প্ৰায় 5 লাখ টকা। এখন মই পূৰা কাগজ পত্ৰ ক্লিয়াৰ কৰি লৈছোঁ। আপোনালোকে চাই লওক এবাৰ। পচন্দ লাগিলে মই আপোনালোকক এনেকুৱা এখন অৰ্ডাৰ দি দিব পাৰোঁ। এখন বহিবলৈ মজা আছে ইয়াত। যিসকলে ইয়াত বহিব তেওঁলোকে বহুত আৰাম পাব। এখন দেখিছেনে চিট? এইটো পূৰা মজা ফেচিলিটি। আৰু এইফালে আছে এখন দেখিছে, মাল চাল ভৰাই নিব পাৰিব ইয়াত। এটা একদম মজা, একদম নতুন ব্ৰেণ্ড নিউ এইখন। আপোনালোকৰ আশীৰ্বাদতে লৈছোঁ মই। এখন দৰ্জা দেখিছে নহয়? এই দৰ্জাখন দেখিছে কি মজা হৈ আছে। আপোনালোকৰ আশীৰ্বাদতে লৈছোঁ আৰু দেই। আপোনালোকে ইয়াত বহি চাব পাৰে, মই বহি দেখাই দিছোঁ চব। যেতিয়া আপোনালোকে এই শিলগুটি ৰাস্তাত যাব, ব্লক দিয়া ৰাস্তাত যাব, তেতিয়া গম পাই যাব কি মজা লাগিব গৈ। আমাৰ এক্সেলেটাৰ দেখিছেনে? এইটো এক্সেলেটাৰ পকালেই যাব। এইটো মিটাৰ আছে, দিয়া আছে ইয়াত মিটাৰ। এইটো খালি ইয়াত চাবি ভৰোৱা সুবিধাটো নাই দিয়া। চাবি দৰকাৰ নাই ইয়াত। আপোনালোকৰ আশীৰ্বাদত এইখন টমটম ল'লোঁ মই। আপোনালোকে চাওক, আৰু আপোনালোকৰ যদি কাৰোবাৰ পচন্দ লাগে, আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো মোক দি দিব। মই আপোনালোকক মেছেজ কৰিম, আৰু আপোনালোকে এনেকুৱা এখন গাড়ী কিনিব পাৰিব। একদম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।